भारत भुटान सीमानि 1 नं पाहारफोराव गिख्रंथाव जाथाय फाइखिनि बमा गोग्लैनायाव सिलिंखार परमेश्वर हाजदा मुंनि सुबुंनि न'आ भारत भुटान सीमानि 1 नं पाहारफोराव गिख्रंथाव जाथाय दिनै भारत भुटान सीमानि सुखानजुलि फायारिं रेन्जआव फाइखिनि बमा भारतनि ट्रेनिंनि समावनो गिख्रंथाव जाथाया जायो। भारतारि फाइखिनि 31 नं फिल्ड रेजिमेन्टनि ट्रेनिं सोलिबाय थानाय समावनो नोजोरा दोरोदनानै बमाया गंसे न'खरावसो गोग्लैनानै बेरफुयो। बमाया गोग्लैदोंमोन परमेश्वर हाजदा मुंनि सुबुंनि न'आव। बमा बेरफुनायाव न'आ बायलाङो। बमा गोग्लैनानै जोबस्रांनाय न'आ प्रधानमन्त्री आवास योजनानि न'मोन। जाथाय जायगायाव फाइखि हान्जानि गोजौ मावख'गिरिया नुजाथि होयो। बे जाथायनि थाखाय फाइखि मावख'गिरिया गामिनि सुबुंफोरनियाव निमाहा बियो। खहा जाजानाय न'खौ बानायफिननानै होनायनि रादाय होयो फाइखि मावख'गिरिया। मिथिनो हानाय बायदिब्ला बे बमा बेरफ्रुनाय जाथायाव रावबो जेबो जायाखै। दरंगा मेला पुलिसनि हान्जाया जाथाय जायगायाव थांनानै गासै थासारिखौ सामलायो। आपका देखिए आपका आर्मी का कुत्ता जो है आर्मोरा जो है वो इतना स्ट्रॉन्ग है। अब आशीर्वादत बाची गल लरा ছোৱালী জঙাই আলহী খাব আছিল নাতিনি দুটা আছে এই ভাত খাই অলপ মানে গাঁৱত ফুৰিব যাওঁ বুলি ওলাই যোৱাৰ পিছতে মানে পুলিটো আহি ৰাতি পৰিল। তেতিয়া আমি ঘৰ সুকাঞ্জলি নদীৰ পৰা মাৰে ইমান দূৰৰ পৰা ইয়াত মাৰে অকস্মাত মিষ্টেক হৈ যায় পৰি যায় গাঁৱৰ বস্তিৰ ওপৰেদি ঘৰৰ পৰি যায়। এই কি গাঁও পাহাৰপুৰ কি বোমা পৰিছে কি বোমা তিনপুৱা গুলি বুলি কয় এইটো কামান ডাঙৰ কামানত মাৰে হয় কামানত মাৰে কামানৰ পৰা মাৰে। कीजिए आप लोग बार-बार ऐसा करते हैं। एक बात की बात नहीं है, साल में 2 बार 3 बार होता है ऐसा। हर बार हम ही मारे नहीं लाहे खाली बुझी वाले हैं ये होते हैं। प्रधानमंत्री आवास योजनार घर आছিলে আজি 2-3 বছৰ আগত তেওঁলোকে প্ৰস্তাৱ কৰিছিল। একেবাৰে গৰীব মানে নিচলোৱা পৰিয়াল তেওঁলোক তাতে থাকিবলৈ ঘৰেই নাই। গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ যেতিয়া ঘৰ নষ্ট হৈছে গতিকে এইটো এটা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰাৰ লগতে আমি এটা আশা কৰিছোঁ যিহেতু জনবসতি যিহেতু ইয়াতে বহুত হৈছে গতিকে এই জনবসতি চাই চৰকাৰে ইয়াৰ যিটো ফায়াৰিংনেছ এই ফায়াৰিংনেছ উঠাই দিব বুলি আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। মানে মানুহ নাছিল মানে সৌভাগ্যক্ৰমে মানুহবিলাক ৰক্ষা পৰিলে কিছু সময় আগত মানুহবিলাক গুচি পালে মানে ৰাস্তাৰ ফালে গৈছিল কিবা এটা কামত নহ'লে ল'ৰা ছোৱালী মানে মতা মাইকী চবেই ঘৰতে আছিল। ভাত খোৱাৰ পিছত তেওঁলোকে অলপ ৰাস্তাৰ ফালে ওলাই গৈছিল কিছুমান কামত ওলাই গৈছিল নহ'লে ধন বহুত হানি হৈ গ'ল। খাই উঠি পেলাই চোতালতে থিয় দি আছোঁ তামোল খাই কামত যাম বুলি তাৰে পিছত কেইটামান বজাত কেইটা মানে অলপমান আগতে হ'ল এইটো ঘটনাটো ঘটিল। যেনিবা তামোল চামোল খাই ওলাই যাওঁ তামোল নাখোৱাৰ আগতে চুই কৰি আহিলে একদম ফুটিলে। কি বোমা এইটো আমিতো নাজানো সেইটো নামটো নাজানো মুঠতে আছে আৰু গুলিটো ডাঙৰে। তাৰে পিছত এওঁৱে ভিতৰত দাউৰি গ'ল মই তাতে আওজাই পেলাই সেইফালে বেল্টি গ'লোঁ ডাইৰেক্ট কেনেকৈ পৰিছোঁ সেইটো মই নিজে নাজানো। তাৰে পিছত ই আৰু চিঞৰি আহিল মোক মাতিছে এই লাগছি নে কি লগা নাই দে মই ঠিকে আছোঁ। তাৰে পিছত আমি পলাই গ'লোঁ দুইজনে। সেই সময়ত ঘৰত নাছিল কোনো ভিতৰত চলি পুলি নাছিল চলি পুলি এই পথাৰত খেলি আছে কাষৰ ঘৰটো এইখিনি গেল নেকি সেইখিনি। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।